হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। আজি কমলা কিটচেনত আপোনালোকক স্বাগতম জনাইছোঁ। কমলা কিটচেনত আজি বনাব ওলাইছোঁ মই 1 কাপ ময়দা, এক চামুচ ডাঙৰ চামুচেৰে ৰিফাইন তেল, অলপ বেকিং পাউডাৰ, নিমখ অলপ, এতিয়া এই ময়দা আৰু তেলখিনি আমি মাখি ল'ম। এনেকুৱা হোৱালৈকে মাখি ল'ম। এতিয়া ইয়াত পানীৰে অলপ পানী দি ময়দাখিনি মাৰি ল'ম। এতিয়া মই এই ময়দাখিনি মাৰি ল'লোঁ। এতিয়া এইখিনি মই 10 মিনিটৰ কাৰণে ৰেষ্ট দিম। এতিয়া কেৰাহীত মই 1 বাটি চেনি পানী দি পেলাই চাটনি বনাবৰ কাৰণে কেৰাহীত দি দিলোঁ। এতিয়া এইখিনি একটাৰ হোৱালৈকে মই এইখিনি লাৰি থাকিম। এতিয়া এইখিনি একটাৰ হোৱালৈকে লাৰি দিছোঁ। এইখিনি এতিয়া চাইড কৰি থৈ দিম। হৈ গ'ল। এতিয়া অন্য এটা কেৰাহী বহাই দিলোঁ। এতিয়া কেৰাহীত ৰিফাইন তেল দি দিলোঁ। এইখিনি গৰম হ'বলৈ দিম অলপ সময়। এতিয়া মোৰ এই ময়দাখিনি ৰেষ্ট হৈ গ'ল। ইয়াৰ পৰা 4খন ৰুটি বনাম মই। থৈ দিলোঁ এইটো। এতিয়া মই 4খন ৰুটি বনাম। এতিয়া এই 4খন ৰুটি বনালোঁ। হৈ গ'ল ৰুটি। এতিয়া খাজা মিঠাইৰ কাৰণে আমি প্ৰথম এখন ৰুটি লৈ ল'লোঁ। এতিয়া এইখনত তেল দি ল'লোঁ। এতিয়া ইয়াত কৰ্ণফ্ল'ৰ দি দিলোঁ।
এতিয়া আৰু এখন ৰুটি দিলোঁ। ইয়াৰ ওপৰত আৰু এখন ৰুটি দি দিওঁ। আকৌ তেল দি দিম। আকৌ কৰ্ণফ্লাৱাৰ দি দিম। আৰু এখন ৰুটি দি দিলোঁ ইয়াত। এতিয়া তেল দি দিম ইয়াত। কৰ্ণফ্লাৱাৰ আকৌ দি দিম। এই 4খন হৈ গ'ল। এতিয়া লাষ্টৰখনতে মই এনেকৈ তেল দি দিম। এতিয়া কৰ্ণফ্লাৱাৰ দি দিলোঁ। এতিয়া এইখিনি ৰোল কৰিম মই। অলপ টাইটকৈ ৰোলটো বনাম। এতিয়া ইয়াত অলপ পানী দি দিম। চিপকি যাব। অকণমান দীঘলীয়া কৰি দিম এইখিনি। চাওকচোন কেনেকৈ বনাইছোঁ। এইখিনি অকণমান দীঘলীয়া কৰি ল'লোঁ ৰোলটো। এতিয়া এই পিচকেইটা আঙুলিৰে এনেকৈ অকণমান টিপি দিব। তাৰপিছত এটা অকণমান দীঘলীয়াকৈ আস্তেকৈ এনেকৈ দীঘলীয়াকৈ মাৰিৰে বেলি ল'ব। আৰু এটা দেখাই দিছোঁ। এনেকৈ আঙুলিৰে এনেকৈ টিপি দিব ঢিলাকৈ। এতিয়া এনেকৈ ওপৰে ওপৰে বেলনেৰে এনেকৈ বেলি ল'ব। এতিয়া আটাইকেইটা বেলি লোৱা হ'ল। এতিয়া কেৰাহীত তেল বহাই দিছোঁ। এতিয়া এই ভাজা মিঠাই এটা এটাকৈ ভাজিম। যেতিয়ালৈকে ওপৰত উঠি নাহে তেতিয়ালৈকে লাৰি নিদিব।
এতিয়া ৰং চোৱা নহ'লৈকে এইখিনি লাৰি থাকিম। ৰং চোৱা হোৱাৰ পিছত এইখিনি নমাই থৈ দিম। এতিয়া এইকেইটা ৰং চোৱা হ'ল, এতিয়া নমাই থ'ম। এতিয়া বাকী বেচটো দি দিওঁ। বাকী বেচটো দি দিলোঁ। এতিয়া এইখিনি ভাজি ল'ম। এতিয়া চাওক এইকেইটাও হ'ব হৈছে। এতিয়া এইকেইটা নমাই থ'ম। এইটো নমাই থ'ম। তাৰপিছত চেনি চাটনিত মই এই খাজাকেইটা দি দিম। এতিয়া এই খজা মিঠাই কেইটা চেনিৰ চাটনিত দি দিওঁ। এতিয়া চাওক মোৰ এই খাজা মিঠাই বনি গ'ল। হেল্ল' ফ্ৰেণ্ডছ, এই মিঠাই এটা যদি ভাল লাগিছে আপোনালোকৰ, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।